হেল্ল' আৰু কি খবৰ চবৰে? আশা কৰোঁ চবে ভালে আছে। আৰু আমি মানে মাহঁতৰ দেউতাহঁতে মানে মামা ঘৰ গৈছিলে। চ' মামা ঘৰ পানিলে মানে চুঙা পিঠা। চ' চুঙা পিঠাটো উলিয়াওঁ ৰাতিপুৱা আৰু চুঙা পিঠা খাবই মজা বেলেগ লাগে নে কি কোৱা তোমালোকে? আজি দেওবাৰ ন, ত' ব'লা। আমাৰ বনাই আছে মায়ে বৰা চাউল। এইটো বৰা চাউল দেখিছা গাইছ, গৰম গৰম হৈ আছে। বৰা চাউল খাম এতিয়া, বৰা চাউল আৰু লগতে চুঙা পিঠা। মায়ে ক'ত হৈছে এতিয়া, গাড়ীতে থৈ দিছে নেকি কাৰোতে। মই এতিয়া চাওঁহে আমাৰ এইজনী কি কৰি আছে চাচোন। এইজনীতে মোবাইল পালে হৈ গ'ল। যিমান গাল আমাৰ গাড়ী আছে এতিয়া, মানে যিমানখিনি বাইক চাইক স্কুটি আছে আৰু চ' মানে এইখিনি আজি ধুম এতিয়া মানে। আজি মই চানডে ন, দেওবাৰ, গোটেই লেতেৰা হৈ গৈছে দেখিছা, গোটেই লেতেৰা দেখিছা কিমান লেতেৰা। আৰু এইখিনিতো গোটেই লেতেৰা, এইখিনিতো এখনতো পূৰা লেতেৰা মানে চাবা। এইখনতো পূৰা লেতেৰা, যোনখন আছে এইখন পূৰা লেতেৰা হৈ আছে। এতিয়া মানে গাড়ী চুঙা পিঠাটো উলিয়াই লওঁ। চুঙা পিঠা এইয়া আমাৰ চুঙা পিঠা কেইটা ওলোৱা নাছিলি নেকি? এটাই আনিছে নাই লাগা আকৌ দে লাগি যা। আমাৰ এই খুলি আছে চুঙা পিঠা। এতিয়া গা ধুই আছে আৰু এতিয়া মুখত ক'লা হৈ যাব লাগিব। এইটো ফালিব লাগিব। চুৰি দি পেলাই এইটো ফালিব পাৰে নেকি? লগাই দিলি যে পাৰি মহিনে উঠাইছে যা নটংকি বাছ। প্ৰেক্টিচ কৰি আছে এতিয়া। বল গধুৰ বল পেলাই আছে। মাৰিছে মৰম পেলালে পেলা আকৌ নেপেলাই নেকি? নগ'লে এইবাৰ বেছি খুন্দা ওলোৱাতে লাগি আছে। এনেকে নুখোলে দুফাল কৰি ফালিব লাগিব। কিবা এটা লৈ আহ ফালিবলৈ। কুঠাৰ দি নাফালে এইটো। গোটেইখিনি গাড়ী এতিয়া উলিয়াই লৈছোঁ। এতিয়া চাফা কৰিম। পুৰা লেতেৰা হৈ আছে একদম, পুৰা লেতেৰা। ভিতৰতো আমাৰ চাবা নেকি গাড়ী গোটেই লেতেৰা, যি টি পেলাই ধৰিছে এইখিনিতে। কি ভৰাই থৈ দিছে নহয় মায়ে জানে আৰু। একদম পুৰা লেতেৰা হৈ আছে। আৰু ইফালে এইখিনি গাড়ী গোটেইখিনি ওলাই লৈছোঁ আৰু দুখন গাড়ী তাত সোমাই আছে। নুলিয়াওঁ লেতেৰা সেইখিনি বেছি পিছত চাফা কৰিম আৰু ভিতৰত। এইখিনি ফাৰ্ষ্ট কৰি লওঁ, তাৰপিছত সেইখিনি। আৰু ইমান লেতেৰা গৈছে বান্দৰ মানে আমাৰ ইয়াত জঁপিয়াই থাকে, মানে ইয়াৰ ওপৰত বান্দৰ জঁপিয়াই থাকে। আৰু কালি আমাৰ লগত কি হ'ল, ঘৰৰ ৰাতি 9টা বজাত মানে এইফালদি ওপৰত বান্দৰ সোমাই গ'ল জানানে নাই? সোমাই পেলাই ৰাতি খাই আছে, গমেই পোৱা নাই, চাউল খাই আছে। এনেকুৱা দুষ্ট বান্দৰ মানে, তোমালোকৰ নিচিনা দুষ্ট জানা, দুষ্ট এই ছোৱালী বৰ দুষ্ট তোমাৰ নিচিনাই। আৰু এইফালে এতিয়া এইখিনি চাফা কৰোঁ, তাৰপিছত চুঙা পিঠাটো ফাৰ্ষ্ট খাম এতিয়া। তাৰপিছতে মই এইটো চাগে কাম কৰিম আৰু নে কি কোৱা? কাম কৰোঁ আৰু দিয়া এখন দিয়কচোন চুঙা পিঠা। হা এইটো লাগে মোৰ গাত বডি। ফালিটো মোৰ গাত বডিয়ে নাই। য়েছ, আমি ডাল লৈ ল'লোঁ পেহীৰ পৰা। এতিয়া মায়ে মোক কাটি দিব এতিয়া চুঙা পিঠা। এয়া গেছ হৈছে তোমাৰ, গেছ এটা খাবলৈ ৰখি আছোঁ মই। তুমি ইমান মৰম দি দিছা, ইমান মৰম ক'ত ভৰাই কিয় দি দিছা চিলিণ্ডাৰটোত? মানে উঠাবই পৰা নাই মই, ইমানখিনি মৰম ল'ব পৰা নাই। বেছি মৰম নিদিবা দেই, বহুত মৰম হৈ গৈছে। নাপায় কিন্তু দেই, ঘৰত থওঁগৈতো তোমাৰ মৰমখিনি, তাৰপিছত জ্বলাম। বৰা চাউল ৰেডি খালোঁ মই বাৰু। তাৰপিছত আমাৰ চুঙা পিঠাটো মই খোৱা নাই, লাগে মায়ে ফালিলে কিন্তু মই খাব নাপালোঁ। দেখিছা ফালিলে চুঙা পিঠা, ফালিলে কিন্তু ক'ত থ'লে চুঙা পিঠাখিনি? অ' মা চুঙা পিঠা নাখাওঁ, বলাই যাওঁ খাই ল'লোঁ। এতিয়া মই তোমালোকে ভাবিছা মই এইটো কাপোৰত কেনেকৈ হৈ গ'ল? তেতিয়া চেঞ্জ হৈ গ'ল ন, কাৰণ মই এতিয়া মানে আমাৰ চাফা তাফা হৈ গ'ল গাড়ী। মাহঁতৰ লগত যাওঁ মানে মাৰ লগৰজনীৰ ঘৰ। চ' মা ফুৰিব যায় মোৰ লগত। মায়ে কৈছে ব'ল মোকো লৈ যা, ফুৰি আহোঁ পাক। আৰু গাড়ী চাড়ী চাফা কৰিলে ধুনীয়াকৈ ফুৰি আহোঁ পাক। আমাৰ গাড়ী ৰেডি আৰু এইখিনিও চাফা কৰি দিলোঁ, এইখিনি গোটেই ভৰাই দিলোঁ। এতিয়া চাফা তাফা কৰি এতিয়া যাওঁ, ব'লা বালিৰ পৰা যাওঁ।
ক'ৰ পালে এতিয়া আগফালে গাইছ পাৰ হওঁগে আছে এইটো কোনে নমাই থৈ গৈছে নমা মায়ে আনিব গৈ আছে খাই গৈছে মোবাইলটো আমাৰ কুকুৰটো পিছে পিছে কুকুৰটোৱে মৰম কৰি আছে তাক এইটো এইখিনি আছে এইটো মাহঁতক লৈ আহিছোঁ মই পাৰ্কত ভণ্টিহঁতৰ মাহঁতক এয়া ভণ্টি মা আৰু মাৰ লগৰ ছোৱালী আৰু এজনী গাহৰি এজনী লৈ আহিছোঁ আৰু মইতো লগটো নাই দিওঁ গাড়ী নহ'লে নহ'ব নহয় ব'লা ভিতৰত যাওঁ এই ধুনীয়া লাগিছে নে মোক আমাৰ ঠাণ্ডা নালাগা মানুহ আহিছে ষ্টিল বডি তাইক দেখোঁতে গাহৰি যেন লাগে খাওঁ লাগে কেতিয়াবা খাবই নোৱাৰোঁ কি কৰোঁ মানুহ হ'ল জন্ম পালে ন গাহৰি জন্ম পাব গৈছিলে ন কি হয়নে গাহৰিটো জন্ম কৰি দিওঁ হৈ যাব খাবি তেতিয়া এতিয়া খাবলৈ ফাৰ্ষ্ট মায়ে কয় যে ফাৰ্ষ্ট খাই লওঁ তাৰপিছত পেট চাম ঘূৰিম ভালকৈ ইয়াত খাবলৈ কি আছে বা এতিয়া সুধিম এয়া ভোক লাগি আছে মোৰ ৰাতিপুৱা মই অকণ ভোকে খোৱা নাই পানী আৰু তোমালোকে দেখিলা ন মই কি খাইছিলোঁ চুঙা পিঠা সেই চুঙা পিঠাই খাইছিলোঁ মই তাৰপিছত বেছি একো খোৱাই নাই এতিয়া গৈ আছে সুধিবলৈ কি আছে চব বোলা অনলি চাহ আছে এতিয়া চাহটো নাখাওঁৱেই আৰু এতিয়া আবেলি হৈ গ'ল ন আবেলি হৈ গ'লে মানে বেলেগ বস্তু ডিছ নাপায় ইয়াত আৰু বহুত ধুনীয়া জেগাটো বোলে তোমালোকক দেখাই আছোঁ মই জেগাটো সেইটো আমাৰতো চাচোন মই ডাঙৰ দলং এখন পাই গ'লোঁ মোটামুটি এখন মানে এইখন দলং দলংখন বহুত ডাঙৰ হৈ গ'ল দেখোন সেই বহুত দীঘল ডাঙৰ এখন আছে নহয় এই চাবি আকৌ পইচা তই পানীতে দি দিলি যে পানীখিনি খতম কৰি পেলালি দেখোন তই খাই পেলালি সেইকাৰণে ইমান শকত হৈ গৈছ ভাল হৈছেনে মোক একদম গৰু নিচিনা তুমি দি যোৱা মৰমখিনি ফটো উঠিবলৈ ফটোশ্বুটটো মই উঠি ল'লোঁ দেই গাইছ আৰু এতিয়া আমি গৈ আছোঁ মাৰ ওচৰত মা সিফালে আছে মাহঁতে ফটোশ্বুটটো পূৰা উঠি আছে মই মানে দলংখন পাৰ কৰোঁতে মানে বহুত টাইম লাগি যায় ন বহুত ডাঙৰ দলং মানে সেইকাৰণে মানে এই মানুহ ডাঙৰ ভাৰী মানুহ উঠি গ'লে মানে দলংখন ভয় লাগি যায় মানে ভাঙি যাব বুলি বুজিছা সেইকাৰণে সিহঁতে মানে গাত ঠাণ্ডা নালাগে ন আমাৰ গাত ঠাণ্ডা লগা মানুহ সেইকাৰণে আৰু ভয় লাগে কেতিয়াবা কপি জ্বৰ উঠি গ'লে সেইখন ডাঙৰ ব্ৰিজ আৰু এখন ব্ৰিজ এইখন হাওৰা ব্ৰিজ আমাৰ ইয়াত আহিছে গাইছ ঠাণ্ডা লাগিছে একো নহয় দিয়া চোৱা গাইছ কি হয় আমাৰজনী ভয় কৰি আছে এইফালে ইডাল চা বেলেগ বস্তু দেই দাম এতিয়া ঘৰলৈ যাওঁ মা মই আৰু আণ্টি ঘৰ যাওঁ এতিয়া নেকি কয় বাই বাই আৰু নতুন ব্লগত লগ পাম চল মা কিবা এটা ক লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা ফিৰ মিলেংগে থুলমূল ভিডিঅ' চ' এনজয় কৰিব নোৱাৰিলেতো ভিডিঅ'ত জাষ্ট থুলমূল চানডে বুলি দে গাইছ চানডে হেপী চানডে বাই বাই